হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। যোৱাকালি মই ভিডিঅ' আপলোড দিব নোৱাৰিলোঁ, কাৰণ যোৱাকালি আমাৰ অফিচত হেডকোৱাৰ্টাৰৰ পৰা দিব আহিছিল ইনস্পেকশ্যনৰ কাৰণে, পূজাৰ কাৰণে। যিহেতু পূজাত মানে ভালদৰে ডিউটিবোৰ কৰিব লাগে, সেইকাৰণে বুজাই থৈ গৈছে। সেইকাৰণে যোৱাকালি ভিডিঅ' আপলোড দিব নোৱাৰিলোঁ। আজি ভিডিঅ'টো আপলোড দিম, সকলোৱে চাব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ 6 নম্বৰ পাঠটো অসম হিষ্টৰী আগবঢ়ালোঁ। সকলোৱে পঢ়ি থাকিব। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। পূজা বুলি আৰু আকৌ নপঢ়া নহ'ব, পঢ়িব। 10টাকৈ কুৱেশ্যন মনত ৰাখিব পাৰি, যেতিয়া তেতিয়াই পঢ়িব পাৰি, দিনত হ'লেও ৰাতি হ'লেও যেতিয়াই মন যায় তেতিয়াই 10টা কুৱেশ্যন মনত ৰাখিব পাৰি। এনেকৈ সদায় আগবাঢ়ি গৈ থাকিব, মনত ৰাখি থাকিব। থেংক ইউ।